এই বেলি রাখিব হরে
প্ৰথমতে প্ৰণাম জনাও প্ৰভু কৃষ্ণৰ চৰণ শ্ৰীমন্ত শংকৰদেৱক প্ৰণাম জনাও হয় আৰু ভক্ত ৰাইজক আমি কৰো নমস্কাৰ মহাভাৰতৰ পদ কৰিব ৰাজা হব অধৰ্ম যুধিষ্ঠিৰ এই কথা শুনি জ্বলি মৰে অদুষ্ট দুৰ্য কৃপা অস্বস্থমাৰ সৈতে আলোচনা কৰি ধৃতৰাষ্ট্ৰৰ দ্বাৰা যুধিষ্ঠিৰ আনিলন্ত যুধিষ্ঠিৰ অবাৰণাব তলৈ যোৱা কেইদিনমানৰ কাৰণ শিৱ চতুৰ দশীৰ দিনা হয় তাতেই শিৱদৰী
মন্ত্ৰী পুৰুষনে ঐ দুৰ্যোধনৰ আদেশেই সেই বাৰণাবতত অযতু গৃহ এ নিৰ্মাণ লিকা হদ্ৰি দেখিবলৈ ধুনীয়া আৰু তাতে অপাণ্ডৱগণ থাকিবলৈ দুৰ্যোধনৰ সুয় অভিপ্ৰায় এই পাণ্ডৱগণক নিক্ষেপ কৰি ৰজা হ'ব খোজে তেওঁ এই কথা জানে দয়াময় কৃষ্ণ ভক্ত পঞ্চপাণ্ডৱ অবৰণৱ অমহাৰংগে থাকে হবে অমহাৰংগে হবে দুৰ্যোধনৰ অভিপ্ৰায় হে বুজাৰ বাকী নাই
যৌতুক গৃহৰা চাৰিওফালে ভূমে ঘূৰি ঘূৰি অমৰণ ভণ্ড বুলি ভীমে মৰণ ভণ্ড বুলিও ভীমে দাদা দাদা অ ভীমে বোলে দাদা ইয়াত নাথাকিব আমি পুনৰাই ৰাজ্যলৈ ভীম সেনক মাতি আনি দুৰ্যোধনে দেখা পালে আহিব আমাক খেদিয় দুৰ্যোধনৰ লগত আছে যুদ্ধ কৰিব আহি দুৰ্যোধনে ভীম অনাযাওঁ আমি গৃহে ফিৰি এযাম অন্য সাৱধান হৈ কেইদিনমান অযৌতুক গৃহত থাকে পাণ্ডৱ আৰু কুন্তি চিন্তা কৰি থাকে সদায় অদয়া
নারায়ণে অসকলো যা অদেখা কিনো মতে পাণ্ডৱ দেখা কিনো মতে পাণ্ডৱ অবিদুৰাৰা মনে মহা কেনে কইনো পাণ্ডৱ গণক উদ্ধাৰ কৰো মই চিন্তা কৰি কাকে সৰ্বদা চিন্তা কৰি থাকে সৰ্বদা কৃষ্ণ ভক্ত পঞ্চ পাণ্ডৱ উদ্ধাৰ কৰিব প্ৰভু কৃষ্ণ কৃপা চিন্তা কৰি থাকে সৰ্বদা চিন্তা কৰি থাকে সৰ্বদা এই বিদুৰৰ মনে এক অবুদ্ধি উদয় হুৰংগ সন্ধ্যা মানুহ এজনক হুৰংগ সন্ধ্যা মানুহ এজনক তুমি মোৰ অতিকৈ বিশ্বাসী সেইকাৰণে তোমাক এটা কথা কওঁ মই পাণ্ডৱগণক উদ্ধাৰ কৰা বাৰণাবতলৈ যায় যৌতুক গৃহত আছে পাণ্ডৱ আৰু কুন্তি দেৱী আই মই পঠাই দিয়া বুলি কবা সিহঁতক যায় অবিদুৰৰ কথা মতে এই যুধিষ্ঠিৰৰ আগে যায় বিপদ মুক্ত কৰিবলৈ এ তোমাৰ আগে দিলো হয় নেকি তেনেহলে তুমি ভিতৰলৈ আহা মানুহজনক যুধিষ্ঠিৰে ভিতৰলৈ নিলা যৌতুক গৃহ দেখি যাও যৌতুক গৃহ দেখি যাও এই মানুহজনে বোলে তোমালোকে অচিন্তা নকৰো বিপদ মুক্ত কৰিম মই বিপদ মুক্ত কৰিম মই দিনে ৰাতি মানুহটোৱে অখুৰংগ খান্দিলা যুধিষ্ঠিৰৰ আগে তেওঁ যুধিষ্ঠিৰ শিৱ চতুৰ্দশী দিনা মন্ত্ৰী পুৰুষনে যৌতুক গৃহৰ দুৱাৰত জুই লগাই দিব পাৰে
এই কথা মোক বিদুৰ খুৰাই কৈছে গতিকে তাৰ আগতে তোমালোকে এই খুৰংগৰে পলাই যাবা কথা শুনি কুন্তি দেৱীৰ মহা কান্দি কান্দি পুত্ৰ যোৱাৰ আগতে দুখীয়া ব্ৰাহ্মণগণক মাতি এসাঁজ খুৱাই লোৱাই দান দক্ষিণা কৰিব লাগিব নহয় যোৱা কোনোবা এজন গৈ দুখীয়া ব্ৰাহ্মণগণক মাতি আহা গৈ এই মাতৃৰ বচনে ও ব্ৰাহ্মণগণক মাতিও ভোজন কৰাইলা ও ব্ৰাহ্মণ গণে আশীৰ্বাদ সেইদিনাখনে আহে পঞ্চপুত্ৰৰ কৈ নিজৰ দুখৰ কথা রাখে কুন্তি নিজর অহাই লৈ সকলোৱে নিদ্ৰাটো পৰিলা ভীমক মাতি যুধিষ্ঠিৰে
কুঞ্চি আই খঙ্গে লয় কুরঙ্গ হরে পলাই যায় नहीं बा কত দূরে যাই কোনটি যাব নোৱাৰা হুমিত বাগৰি পৰি হুমিত বাগৰি পৰি হ'ব পহত হ'ব পহত मोर कांधत उठामा कोनो चिंता লৈ যাম তোমাক মই লৈ যাম তোমাক মই মাতৃ কান্ধত উঠাই লৈ হেম মহাবলী भांगी भांगी हाबी जंगल भांगी भांगी
কত দূৰ যাই পাছে অনুকূল হহ দাদা দাদা যাবলৈ নোৱাৰো দাদা যাবলৈ নোৱাৰো দাদা নকুল দেবে কয় কালে গানে দাদা দাদা হাৰো যাব নোৱাৰো আমি হন্তে সময় দিয়া হাজিৰণী কথা শুনি ভীমসেনৰ বেয়া লাগি আহা আহব পহত দুয়োজনক দুয়ো কাষে দুয়োজনক দুয়ো কাষে যুধিষ্ঠিৰ অৰ্জুনেও যাব নোৱাৰা দুয়ো হাতে এই দুয়োজনক দুয়ো হাতে বলা বলা দাদা হাত এ ডাক্তৰ হাতী যেন ভীমে আগবাঢ়ি যায় অত দূৰ যাই পাছে অকবৰ বৃক্ষৰ তলে সন্তেক্ৰ ভীমক চাই কুন্তীয়াই ভীম পিয়াহত অন্ধ কণ্ঠ গৈছে শুকাই পানী বিচাৰি আনাবাচা পানী খাওঁ মই পানী বিচাৰি আনাবাচা পানী খাওঁ মই আৰু তেতিয়া ভীমক চাই যুধিষ্ঠিৰে কৈছিল এ যুধিষ্ঠিৰে ভীমক কয় প্ৰাণ যায় পানী বিচাৰি যোৱা অন্তে কামি জিৰাই লয়
বৃক্ষর তলে হবে অজিরনীল পানি বিচারি ভীম পানি বিচারি ভীম অপকুই পানি খোৱা শব্দ ভীমে শুনিবা কপৰা আহে শব্দ অনুসৰণ কৰি এই পৰিষ্কাৰ পানী দেখি ভীমৰ মহাৰংগ পিয়া ওলাই পানী খাই পানি খায় ভীমে মনে মনে ভাবে মাতৃ আৰু ভাতৃসকলৰ কাৰণে কিহত পানী লৈ যাও ইয়াততো পানী নিবলৈ একোৱেই নাই বুদ্ধি কৰি ভীমে গাৰ বস্ত্ৰ পানীত তিয়াই লৈ মাতৃ আৰু ভাতৃসকলৰ কাৰণে পানী লৈ আহিল ও দেখে মাতৃ আৰু ভাতৃ নিদ্রা যাই আছে হবে নিদ্রা যাই আছে হবে এ মাতৃ আৰু ভাতৃ খবৰ অদেখিয়াবি চকুৰ পানী মচি ভীমে অমনতে কুন্তিমা বসুদেৱৰ ভগিনী ভদ্ৰজাৰ জীয়াৰী পাণ্ডুৰজাৰ গৃহিণী বিচিত্ৰ বীৰ্যাৰ বোৱাৰী সোণাৰে পালেঙত খোলেও যাৰ টোপনি নাহে আজি সেই মাতৃ মাটিতে শুই আছে পদুম ফুলৰ দৰে কোমল যাৰ শৰীৰ সেই ৰাজকুমাৰ ভাইহঁত আজি মাটিতে শুই আছে ত্ৰিলোকৰ মহাৰাজ্যৰ যোগ্য দাদা যুধিষ্ঠিৰ সামান্য মানুহৰ দৰে মাটিতে লুটি খাই পৰি আছে দুষ্ট দুৰ্যোধনৰ কাৰণে আজি এনো অবিলাই দুৰ্যোধন হেৰে দুৰ্যোধন ধৰি মই খবংখে কৰিম নিধন অমহাক্ৰোধে ভীমসেনে অগৰ্জিয়া উঠিলা অনন্তৰে শুনক ৰাইজ অনন্তৰে শুনক ৰাইজ সেই বনে আছিল দুয়ো ভাই আৰু ভনী হিৰম্ব ৰাক্ষসৰ হিৰম্ব ৰাক্ষসী
বাকাসায় কি ভনী মানুহৰ মাংসৰ গোন্ধ পাইছো মই মোৰ ওচৰলৈ আহা যিকোনো এই কথা শুনি হিৰিম্বা অৰৈ নাথাকিলা হিমৰ ওচৰে যায় হিমৰ ওচৰে যায় হেও কোন হিৰিম্বাই মনে মনে ভাবে কোন অপৰূপায়ে হয় পুৰুষজন চন্দ্ৰদৰে উজ্জ্বল তাৰা মুখমণ্ডল সিংহৰ দৰে মহাবলী দেখাত যেন পাওঁ যিকোনো উপায়ে মই স্বামী কৰি লওঁ দুৰচাৰ ভাইও মাৰি পেলাব যিকোনো উপায়ে ৰক্ষা কৰিব লাগিব এই বুলি হিৰম্বাই হেমানবীৰ হিমৰ ওচৰে যায় হিমৰ ওচৰে যায় হে আহা না হে আহা আহা ও আহা না কাষলৈ হে নাযাবা দূৰলৈ আহা না কাষলৈ নাযাবা দূৰলৈ থাকিব নোৱাৰো ৰহি পুৰি মৰ দিয়া নাম কালিংগ
আহা আমি দুইৰ পৰা আঁতৰি যাওঁ মই বিশ্বাস কৰা ভাৰ্যা ৰূপে গ্ৰহণ কৰা মই তোমাক বিপদৰ পৰা ৰক্ষা কৰিম কি অহিৰিম্বাৰে অৰ্থাৎ ভীমে অক্ৰোধত জ্বলিলা অহিৰিম্বাক চাই ভীমে হিৰিম্বাক চাই ভীমে হে মায়াবিনী ৰাক্ষসিনী অনিচিৰ কথা তই নকবি দুৰাচাৰী তোৰ লগত পলাই যাম তোৰ লগত পলাই যাই মাতৃ আৰু ভাতৃ সকলক মই বিপদলৈ ঠেলি দিম আহিব দে তোৰ ভাতৃ চাই লম তাৰ মই কিমান আছে শক্তি এইফালে হিৰিম্বা আহিন পুৱাই হিৰিম্ব খেদি আহিল ভীমৰ লগত কথা বতৰা পাতি থকা দেখা পাই হিৰিম্ব ক্ৰোধত জ্বলিল হেৰা ভনীয়ে মোৰ কথা তই অমান্য কৰিলি মানুহৰ লগত তই কৰিছ মিতিৰালি প্ৰথমে তোক নিক্ষেপ কৰিম তাৰ পিছত মানুহৰ মাংস মই গ্ৰহণ কৰিম অহিৰিম্বৰে হঠাৎ ভীমে ক্ৰোধত জ্বলিলা হিৰিম্বক চাই ভীমে ভীমে হেৰা ৰাজ্য হেৰা অধম ৰাজ্য তোৰ লাজ নাই ও কি কাৰণে ভনীয়েৰে পঠাই দিলি তই হেৰা অধম ৰাজ্য ঠেলা ঠেলিয়ে মাৰা মাৰিয়ে ও লাগে দুয়ো ভীমক চাই হাঁহি থাকে ভীমক চাই হাঁহি থাকে যুদ্ধ পালে লাগে যাৰ আনন্দ অসুৰ দানৱ যাৰ মনত কীট পতংগ আৰু সেই ভীমৰ হাতত হিৰিম্ব ও যুদ্ধ লাগিলে ভয়ংকৰ
হাবি জঙ্গল ভাঙি চিঙি চূৰ্ণকিত হৈলা ভয়তে পশু পক্ষী পলাই গুচি গইলা দুই মত হস্তি যেন ঠেলা ঠেলি লাগে মহাযুদ্ধত চাৰি ভাতৃক দিলান্ত জগাই সে বুঝি ভীমে তাক উৎসুনত গোপহত কোনোবাই যুদ্ধ কৰি আছে ভীমৰ লগত উৎসুনত এ চাৰি ভাতৃয়ে দৌৰি যায় অভীমৰয় হিৰম্বক পঠালে ভীমে হিৰম্বক পঠালে ভীমে হে মায়াবিনী ৰাক্ষসিনী ভাইৰাৰ লগতে তোকো আজিয়ে প্ৰথম জমৰ ঘৰে এহি বুলি খেদি আহে ভীম বৃকুদৰে ধৰিছো চৰণ তুমি জীৱন তুমি মোৰ স্বামী দেৱতা আশা সদ্ম কৰি সুবিধা পালে তই মোক পেলাবি মাৰি ভাইৰাৰ লগতে তোকো আজি প্ৰথম জমৰ ঘৰে এহি বুলি খেদি আহে ভীম বৃকুদৰে এ নামাৰে বে ভীম কয়া তাইক নামাৰিবি নামাৰিবি ভীম কয়া তাইক নামাৰিবি
মই জাতি ধৰ্ম এৰিলো মা মই ভাতৃক তেজিলো মা মই মজিলো তোমাৰ পুত্ৰ মা উদ্ধাৰ কৰা বিপদ কালা কুন্তিয়াই অহিৰিম্বক নাকান্দি বাবা ছা অ তোমাৰ মনৰ আশা পূৰণ তোমাৰ মনৰ আশা পূৰণ এ যুধিষ্ঠিৰে বোলে দুয়ো অন্যথা আয়ে ও নানা ক্ৰিয়া কৰি দুয়ো আহা আহা আমি দুয়ো আমাৰ জীৱন লগৰী আমি দুয়ো জীৱন লগৰী আমি দুয়ো আমাৰ জীৱন লগৰী गंधर्वनिया में हे दुयो दीवा हो तिला ओ नाना किरा कोरी हे दुयो बना থাকিলা আজিকালি কৰি সি পাছে দিন যায় এ ভীমৰ ঔৰ পুত্ৰ জন্ম
এ ঘটক কচৰ জন্ম হলা মাতৃ লগত থাকি গলা